বন্ধুসকল বিহাৰত 6 বছৰীয়া ল'ৰা এজনক গ্ৰেপ্তাৰ কৰিছে। বিহাৰৰ পুলিচে কিয় গ্ৰেপ্তাৰ কৰিছে? 6 বছৰীয়া ল'ৰাক কোনোবাই গ্ৰেপ্তাৰ কৰেনে? 6 বছৰীয়া ল'ৰাজনক টানি চচৰি থানালৈ লৈ গৈ আছে। বন্ধুসকল কিয় লৈ গৈ আছে 6 বছৰীয়া ল'ৰাজনক গ্ৰেপ্তাৰ কৰি? কাৰণ বিহাৰৰ চৰকাৰে কৈছে সৰু মুখত ডাঙৰ কথা কৈছে এই 6 বছৰীয়া ল'ৰাজনে। বন্ধুসকল কেইদিনমান আগত BPSC পৰীক্ষাত কাৰণে যি প্ৰশ্ন কাকত ফাদিল হৈছিলে সেই প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে ছাত্ৰসকলে আন্দোলন কৰিছিল। সেই আন্দোলনত এই 6 বছৰীয়া ল'ৰাজনে অংশগ্ৰহণ কৰিছিল, বিজেপি চৰকাৰৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছিল। अगर लाठी चलेगा तो पहला लाठी हम खाएंगे, अगर जेल भी जाने का मुसीबत आ जाएगी गोली भी चलेगा तो खाएंगे, पर भ्रष्टाचारी सरकार को उखाड़ देंगे। ভিডিওটো চালে ল'ৰাজনে কি কৈছে, পুলিচে যদি লাঠি চালনা কৰে প্ৰথমে লাঠিৰ কোপ মই খাম, পুলিচে যদি গুলি চালনা কৰে প্ৰথমে মই বুকু পাতি দিম গুলি খাবৰ কাৰণে, আৰু যদি জেল যাব লগাও হয় প্ৰথমে মই জেললৈ যাম, তথাপি ডাবল ইঞ্জিন থকা চৰকাৰখনক বিজেপি চৰকাৰখনক উফুৰাই পেলাই দিম, এই মন্তব্য কৰিছে। বন্ধুসকল সেইকাৰণে বিহাৰৰ পুলিচে সৰু মুখত ডাঙৰ মন্তব্য কৰাৰ বাবে এই 6 বছৰীয়া ল'ৰাজনক গ্ৰেপ্তাৰ কৰিছে। বন্ধুসকল ভাবি চাওক, বিহাৰৰ বিজেপি চৰকাৰে ভয় কৰিছে নেকি এই 6 বছৰীয়া ল'ৰাটোৰ কাৰণে? আপোনালোকে কি ভাবে? আপোনালোকৰ মতামত কি? ল'ৰাজনক গ্ৰেপ্তাৰ কৰা সঠিক হৈছে নে? গ্ৰেপ্তাৰ কৰিব লাগিছিল নে?